জুবিন দাই কোৱাৰ দৰে সঁচাকৈ এইবাৰ মাঘৰ বিহুটি যেন উৰুঙা উৰুঙা হৈছে। তথাপিও আমি অসমীয়া হিচাপে বাপুতি সাহোন বিহুটিক জীয়াই ৰাখিব লাগিব। যদিও মন নাই তথাপিও সাধাৰণভাৱে বিহু পতাৰ প্ৰয়াসহে কৰিছো। কৰ্মসূত্ৰে যিহেতু গুৱাহাটীত থাকো, বিহু বুলি ক'লেচোন ঘৰলৈহে মনত পৰে, আৰু মনত পৰে বাবে ঘৰলৈ বুলি ওলাইয়ে দিলো। নিশা 8 বজাতে বাছ আছিল আৰু বাছত উঠি আহি মই পালোহি আমনি হোটেল। আমনি হোটেলত নামি কিবা এটা খাই পুনৰ আকৌ মই বাছত উঠিলো। তেনেকুৱাতে লাগিল নহয় খেলিমেলি এটা। আহিছিলো মই নেটৱৰ্ক বাছখনত, কিন্তু আমনিৰ হোটেলত কেইবেখনো একে একে নেটৱৰ্ক বাছ আছিল। পিছে মই এতিয়া কোনখনত আহিছিলো পাহৰিয়ে গৈছিলো নহয়। অৱশেষত মই অহা বাছখন বাৰু চিনি পালো আৰু উঠি ঘৰমুৱা হলো, আৰু আহিয়ে ধুনীয়াকৈ এঘুমতে মাৰি ললো, আৰু শোৱাৰ পাতিতে চকুত ৰ'দ ছাতি পৰা সাৰ পালো। এনেকুৱা পৰিৱেশ যে গুৱাহাটীত পোৱা হলে কিমান যে ভাল লাগিলহেঁতেন। আৰু শোৱাৰ পৰা উঠিয়ে গৈ দেখিছো খুৰাৰ খেতি। কি যে ধুনীয়াকৈ লাইবোৰ লহপহকৈ লাগিছে দেখিছেনে? এয়া বাৰু মাঘৰ বিহুত কিহৰ খতি খালে বেছি ভাল লাগিব কমেণ্ট কৰি জনাবচোন দেই। বাৰু এনেকৈ অলপ সময় ৰ'দত ৰখি ৰখি ওলালো মামাৰ ঘৰলৈ বুলি। মা আৰু মই দুইজনী ধুনীয়াকৈ সাজি কাচি ওলাই আহিলো। এটা কথা, গাঁৱৰ পৰিৱেশবোৰ কিয় ভাল লাগে জানেনে? এই যে সেউজীয়াবোৰ, তাৰ বাবে মোৰ বেছি ভাল লাগে। বাৰু ওলাওতে ওলাওতে দেৰিয়ে হ'ল। এতিয়া আৰু ৰাস্তালৈ ওলাই আহিয়ে গাড়ী পালোৱে আৰু মামাৰ ঘৰলৈ বুলি বাট ধৰিলো। আহিয়ে দেখিছো এটা ধুনীয়া ভাটৌ চৰাই। আমাক যিহে ধুনীয়াকৈ মাত দিছে, মই বাৰু বেয়া কথাহে কবলৈ শিকাইছো। তাৰ পিছতে মামা ঘৰলৈ অহা বিশেষ কামটোত হাত দিলো। এয়া পিঠা বনাইছো আকৌ। বিহুলৈ মাজত মাত্ৰ 2টা দিনহে বাকী, সেইবাবে এনেদৰে আৰম্ভ কৰিয়ে দিলো আৰু দেই। বিহু খাবলে পিছে আহিব। আৰু ৰাতি মাছেৰে এসাঁজ তৃপ্তিৰে খালো। বাৰু আজিলৈ আহিছো দিয়ক, পুনৰ এটা ছুটি ভিডিঅ'ৰ সৈতে মই আহি আছো।